গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ বহুকেইটা আকৌ থাৰ্ড গ্ৰেডৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। তাৰ অনলাইন এপ্লিকেশ্যন 10/7/2026 পৰা আৰম্ভ হ'ব আৰু 30/7/2026 হৈছে ইয়াৰ অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট। আজিৰ এই ভিডিঅ'টোত এই ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ যদি আমি প্ৰথম যিটো ভেকেঞ্চি ওলাইছে, প্ৰথম ভেকেঞ্চিটোৰ বিষয়ে যদি কওঁ, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, ইয়াৰ টোটেল 35টা ভেকেঞ্চি ওলাইছে আৰু ইয়াৰ ষ্টাৰ্টিং দৰমহা 22,000ৰ পৰা হ'ব আৰু আপোনালোকে ইয়াত 97,000 লাষ্ট দৰমহা পাবলৈ সক্ষম হ'ব। ইয়াৰ যদি গ্ৰেড পেৰ বিষয়ে কওঁ, 9,700 টকা ইয়াৰ গ্ৰেড পে থাকিব আৰু বাকী যিখিনি এলাৱেঞ্চ আছে সেই এলাৱেঞ্চখিনি থাকিব। ইয়াৰ যদি এজ লিমিটৰ কথা কওঁ, তেতিয়াহ'লে আনৰিজাৰ্ভত আপোনালোকৰ মিনিমাম সকলোৰে এজ লিমিট 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত 40 বছৰ, OBC MOBC ক্ষেত্ৰত 43 ইয়াৰ্ছ, SC ক্ষেত্ৰত 45 ইয়াৰ্ছ, ST P বা ST হিলৰ ক্ষেত্ৰত 45 ইয়াৰ্ছ, PWD কেটেগৰীত যদি আপোনালোক পৰে তেতিয়াহ'লে আপোনালোকৰ এজ লিমিট 50 ইয়াৰ্ছ হ'ব। বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে যদি কওঁ, আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনালোকৰ হাতত এই পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ ডিপ্ল'মা বা চাৰ্টিফিকেট কৰ্চ থাকিব লাগিব ষ্টেন'গ্ৰাফিৰ ওপৰত। যদিহে আপোনালোকৰ ষ্টেন'গ্ৰাফিৰ ওপৰত ডিপ্ল'মা বা চাৰ্টিফিকেট কৰ্চ আছে তেতিয়াহ'লে আপোনালোকে এই পজিশ্যনটোত এপ্লাই কৰিব পাৰিব। বাকী ছেকেণ্ড যিটো পজিশ্যন ওলাইছে সেই পজিশ্যনটোৰ বিষয়ে যদি কওঁ, ইয়াৰ অনলাইন এপ্লিকেশ্যন বাকী যিমানখিনি ডিটেইলছ আছে গোটেইখিনি প্ৰথমটো গৈতে ছেমেই হ'ব, কিন্তু ছেকেণ্ড পজিশ্যনটো যিটো কৈছে সেইটো ষ্টেন'গ্ৰাফাৰে হয়, কিন্তু ইয়াৰ পজিশ্যনটো গ্ৰেড 1ৰ হ'ব। ইয়াত টোটেল 3টা পষ্ট ওলাইছে। ইয়াৰ MOBC কাৰণে এটা, ST Pৰ কাৰণে এটা, ST হিলৰ কাৰণে এটা আৰু PWBD কাৰণে এটা এক্সট্ৰাকৈ কেটেগৰী ৰাখি থৈছে আৰু তাত এটা এক্সট্ৰাকৈ পজিশ্যন তাত আছে। যদি ইয়াৰ পে স্কেলটোৰ বিষয়ে কওঁ, প্ৰথমটোতকৈ ইয়াত অলপ বেছি হ'ব। ইয়াত আপোনাৰ 30,000 টকা আৰম্ভণি হ'ব, 1,10,000লৈকে আপোনালোকে ইয়াত চেলেৰি পাবলৈ সক্ষম হ'ব। লগতে ইয়াৰ যিটো গ্ৰেড পে থাকিব 13,300 টকা থাকিব। এজ লিমিটৰ কথা যদি কওঁ, এইটো পজিশ্যনৰ কাৰণে এজ লিমিট OBC MOBC কাৰণে 41 ইয়াৰ্ছ, ST P আৰু হিলৰ কাৰণে 43 ইয়াৰ্ছ। যদি PWD কেটেগৰীত পৰে তেতিয়াহ'লে আপোনালোকৰ মেক্সিমাম এজ হ'ব 48 ইয়াৰ্ছ। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কওঁ, তেতিয়াহ'লে বেচেলৰ ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ। লগতে আপোনালোকৰ ষ্টেন'গ্ৰাফিৰ ওপৰত এখন ডিপ্ল'মা থাকিব লাগিব ইংলিছত। থাৰ্ড যিকেইটা পজিশ্যন ওলাইছে, পজিশ্যনকেইটাৰ বিষয়ে যদি কওঁ, তেতিয়াহ'লে প্ৰথমটো ওলাইছে ড্ৰাইভাৰ পষ্টৰ কাৰণে এটা পষ্ট আছে আনৰিজাৰ্ভ। তাৰপিছত মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে এটা পষ্ট আনৰিজাৰ্ভ। ইয়াৰো যদি এপ্লিকেশ্যনৰ ডিটেইলছখিনি কওঁ, প্ৰথমতে যিখিনি ডিটেইলছ কৈছিলোঁ ছেমেই হ'ব ইয়াৰ ক্ষেত্ৰতো। বাট ইয়াৰ যদি পে স্কেলৰ বিষয়ে কওঁ, ড্ৰাইভাৰৰ কাৰণে 14,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ গ্ৰেড পে হ'ব 5,200 টকা। MTSৰ কাৰণে 12,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ গ্ৰেড পে হ'ব 3,900 টকা। বাকী এজ লিমিটৰ কথা যদি কওঁ, আনৰিজাৰ্ভৰ কাৰণে 40 ইয়াৰ্ছ, OBC MOBC কাৰণে 43 ইয়াৰ্ছ, SC ST কাৰণে 45 ইয়াৰ্ছ, PWBD কাৰণে 50 ইয়াৰ্ছ। বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে যদি কওঁ, তেতিয়াহ'লে আপোনালোকে যদি ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, তাত আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, অৰ্থাৎ 10 ষ্টেণ্ডাৰ্ড আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। লগতে আপোনাৰ ওচৰত LMVৰ এখন লাইচেঞ্চ থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। ছেকেণ্ড যিটো পজিশ্যন MTSত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, ইয়াত দুটা ভাগ কৰি দিছে। ক্লাছ 8 পাছ যদি আপোনালোকে হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, বাকী 12 পাছ যদি হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি গ্ৰেজুৱেশ্যন বা হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন থকা কোনোবাই এপ্লাই কৰে এই পষ্টকেইটাত, তেতিয়াহ'লে সেই এপ্লিকেশ্যনকেইখন ৰিজেক্ট কৰা হ'ব। এতিয়া এপ্লিকেশ্যন ফিজবিলাকৰ বিষয়ে যদি কওঁ, তেতিয়াহ'লে UR OBC বা MOBC যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এপ্লিকেশ্যন ফিজ 500 পে' কৰিব লাগিব আৰু SC ST কেণ্ডিডেটবিলাকে 250 পে' কৰিব লাগিব আৰু যিখিনি PWBD কেণ্ডিডেট তেওঁলোকে এপ্লিকেশ্যন ফিজ এটকাও দিব নালাগে।